এই পুষ্পা সিনেমাখনে কৈ থৈছে যে এই ৰঙা চন্দন কিমান মূল্যৱান। ইয়াৰ বাবে এতিয়ালৈ কিমানৰ মৃত্যু হৈছে, কিমানে ইয়াৰ বেআইনী ব্যৱসায় কৰি কিমান শ কোটি টকা উপাৰ্জন কৰিছে তাৰ হিচাপ উলিয়াওটো সহজ নহয়। এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই সিনেমাখনে কভাৰ নকৰা কিছুমান তথ্য। এই ৰঙা চন্দনৰ ডিমাণ্ড ভাৰতবৰ্ষত যিমান চাইনা, জাপান, অষ্ট্ৰেলিয়া, ছিংগাপুৰ আদি দেশত ডিমাণ্ড তাতকৈ বহুগুণ বেছি। কিন্তু ইয়াৰ কাৰণ কি কৰে এই ৰঙা চন্দনেৰে? চন্দন দুই প্ৰকাৰৰ, ৰঙা চন্দন আৰু বগা চন্দন। বগা চন্দনৰ গোন্ধ থাকে, ইয়াৰ পৰা তেল ওলায়, ইয়াৰ পৰা ধূপ বনায়, পাৰফিউম বনায়, সৌন্দৰ্যবৰ্ধক কিছুমান সামগ্ৰী তৈয়াৰ কৰা হয়। ইয়াৰ তেল মেডিচিনত ব্যৱহাৰ কৰা হয়। সেই যে মন্দিৰলৈ গ'লে কেতিয়াবা বগা ফুট এটা দি পঠিয়াই কপালত, সেইটো হ'ল বগা চন্দনৰ ফুট। এয়া হ'ল বগা চন্দনৰ গছ। কিন্তু আজি আমি আলোচনা কৰিম ৰঙা চন্দনৰ কথা, অৰ্থাৎ সেই যে পুষ্পা চিনেমাখনৰ চন্দন, সেই চন্দনৰ কথা। এই ৰঙা চন্দনৰ কোনো গোন্ধ নাথাকে, ইয়াৰ কোনো তেল নোলায়, কিন্তু ইয়াৰ ডিমাণ্ড ইণ্টাৰনেশ্যনেল মাৰ্কেটত সকলোতকৈ বেছি। তাৰো অৱশ্যে বহুতো কাৰণ আছে। সেয়া জনাৰ আগতে চাই লওঁ আহক ক'ত পায় এই ৰঙা চন্দন। ভাৰতৰ ইষ্টাৰ্ণ ঘাটৰ এই অঞ্চলটো অৰ্থাৎ অন্ধ্ৰপ্ৰদেশত আটাইতকৈ ভাল কোৱালিটিৰ ৰঙা চন্দনৰ গছ পোৱা যায়। পিছে গোটেই অন্ধ্ৰপ্ৰদেশত নহয়, ইয়াৰ কিছুমান ৰাজ্যতহে এই ৰঙা চন্দন পোৱা হয়। লগতে তামিলনাডু, কৰ্ণাটকা আৰু উৰিষ্যাতো এই ৰঙা চন্দন কিছু পৰিমাণে পোৱা হয়। কিন্তু এইবোৰ অঞ্চলত এটা সময়ত ৰঙা চন্দনৰ গছ ইমানেই কটা হ'ল যে IUCNৰ তথ্য মতে বৰ্তমান প্ৰায় 5%হে কাটিব পৰা ৰঙা চন্দন গছ ৰৈছেগৈ বনাঞ্চলত। এই যে আপুনি বাদ্যযন্ত্ৰটো দেখিছে, আপুনি গীটাৰ বুলি ক'ব পাৰে, মেণ্ডোলিন বুলি ক'ব পাৰে, বা দেখাত আমাৰ দোতোৰাখনৰ দৰেও লাগে। এইখন জাপানৰ ট্ৰেডিশ্যনেল বাদ্যযন্ত্ৰ, নাম হ'ল চেমিচেম। এইখন ৰঙা চন্দনেৰে বনোৱা হয়। ইয়াৰ দাম আপুনি মই ভবাতকৈ বহুত বেছি। আনহাতে চাইনাত পুৰণি কালৰ পৰাই ৰঙা চন্দনৰ কাঠৰ ফাৰ্ণিচাৰৰ ডিমাণ্ড সাংঘাতিক বেছি। তাত ৰঙা চন্দনৰ ফাৰ্ণিচাৰ ঘৰত ৰখাটো অভিজাত্যৰ প্ৰতীক আৰু অতি গৌৰৱৰ বিষয় বুলি ভবা হয়। চাইনাৰ বেইজিঙত ৰঙা চন্দনৰ এটা মিউজিয়ামো আছে। তাত বহুতো ট্ৰেডিশ্যনেল ফাৰ্ণিচাৰৰ পৰা আদি কৰি বহুতো সামগ্ৰী সংগ্ৰহিত হৈ আছে। লগতে ৰঙা চন্দনৰ পৰা তৈয়াৰ কৰা মূৰ্তিৰ ডিমাণ্ড সাংঘাতিক বেছি তাত। চাইনাত পোৱা সংমৌ ৰয়েল ফাৰ্ণিচাৰৰ ডিমাণ্ড সৰ্বাধিক, যিটো বনোৱা হয় ৰঙা চন্দনেৰে, আৰু ইয়াৰ দামো যথেষ্ট বেছি। আনফালে বহু মেডিচিন কোম্পানীৰ মেডিচিন বনাবলৈ ব্যৱহাৰ হয় এই ৰঙা চন্দন। তথ্যমতে কিছুমান ৰোগৰ ঔষধ যেনে ডিচেণ্ট্ৰি, ইণ্টাৰনেল বডি ব্লিডিং, জ্বৰ, যৌন সম্বন্ধীয় দৰৱ, ইমিউনিটিৰ মেডিচিন আদিৰ ঔষধ তৈয়াৰ কৰিবলৈ এই ৰঙা চন্দন ব্যৱহাৰ কৰা হয়। বাইবেল আৰু আয়ুৰ্বেদতো এই ৰঙা চন্দনৰ কথা উল্লেখ কৰা হৈছে। মাইগ্ৰেনৰ সমস্যা, দাঁতৰ সমস্যা, পাইলছ, স্কিন পোৰা, ডায়েবেটিছ আদিৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কিছুমান দৰৱ তৈয়াৰ কৰিবলৈ এই ৰঙা চন্দন ব্যৱহাৰ কৰা হয়। কেনেকৈ বনায়, কেনেকৈ ব্যৱহাৰ কৰা হয়, সেয়া হ'ল এটা অন্য বিষয়। আনফালে আকৌ প্ৰাকৃতিকভাৱে কিছুমান ৰং বনাবলৈও এই ৰঙা চন্দনৰ ব্যৱহাৰ কৰা হয়। ইফালে ৰঙা আৰু বগা দুয়োবিধ চন্দনৰ মালা প্ৰস্তুত কৰা হয়। কোৱা হয় চন্দনৰ মালা পিন্ধিলে মগজু শান্ত হৈ থাকে, পিত্তদোষ বেলেঞ্চ হৈ থাকে। বগা চন্দনৰ মালাই মন থিৰ কৰে, ৰঙা চন্দনৰ মালাই কনফিডেন্স লেভেল বঢ়ায়, নিগেটিভিটি দূৰ কৰে। কিন্তু এয়া এটা বিশ্বাস। কাম সঠিকভাৱে কৰে নে নকৰে সেই কথা ক'ব নোৱাৰিম, কিন্তু এইবোৰ কাৰণতে ডিমাণ্ড যথেষ্ট বেছি হয়। এইবোৰে কাৰণ যিবোৰ কাৰণত অন্য দেশত ৰঙা চন্দনৰ ডিমাণ্ড ঘৰুৱা বজাৰতকৈ বহুগুণ বেছি। আৰু এনে উন্নতমানৰ চন্দন পৃথিৱীৰ একমাত্ৰ এইখিনি অঞ্চলতেই পোৱা হয়। সেয়ে সময়ত ৰঙা চন্দনৰ বহুতো গছ বেআইনীভাৱে কাটি অন্য দেশত বিক্ৰী কৰা হ'ল। ইফালে বিভিন্ন সময়ত বন জুয়েও বহুতো গছ পুৰি শেষ কৰিলে। মুঠতে বনাঞ্চলত বৰ্তমান প্ৰাপ্তবয়স্ক গছ মাত্ৰ 5% ৰৈছেগৈ। ফলত চৰকাৰে কি কৰিলে, 1995 চনত ইয়াৰ ব্যৱসায় কণ্ট্ৰল কৰিবলৈ CITESৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিলে। এইটো হ'ল এটা ইণ্টাৰনেশ্যনেল সংস্থা যিয়ে শেষ হোৱাৰ উপক্ৰম হোৱা উদ্ভিদ সুৰক্ষাৰ বাবে কাম কৰে। এই চুক্তিৰ পিছত ইণ্টাৰনেশ্যনেল মাৰ্কেটত ৰঙা চন্দনৰ ছাপ্লাই কিছু পৰিমাণে কণ্ট্ৰল কৰিব পৰা হ'ল। ইফালে 1997 চনত IUCNৰ লিষ্টত অন্তৰ্ভুক্ত হয় এই ৰঙা চন্দন। ইয়াৰ পিছত 2004 চনত ৰঙা চন্দনৰ এক্সপৰ্ট সম্পূৰ্ণভাৱে বন্ধ কৰে ভাৰত চৰকাৰে। কিন্তু তাৰ পিছতো ইলিগেল এক্সপৰ্ট চলিয়ে থাকিল। ইয়াৰ কাৰণ
এই ৰঙা চন্দনৰ ডিমাণ্ড বাহিৰত অৰ্থাৎ অন্য দেশত যথেষ্ট বেছি। ইফালে ভাৰতবৰ্ষৰ এই ইষ্টাৰ্ণ ঘাট অঞ্চলটোৰে সহজতে সাগৰৰ পথেৰে এই ৰঙা চন্দন অন্য দেশলৈ লৈ যাব পাৰি। কাৰণ ভৌগোলিকভাৱে এই ঠাইখিনি এনেকুৱা যে তাত পহৰা দিয়াটো ইমান সম্ভৱ নহয়। ইফালে গভৰ্ণমেণ্ট অফিচাৰ, পুলিচ, পলিটিচিয়ানৰ ইলিগেল ব্যৱসায়ত লাভৰ কথা আছেই। আমি 2021 চনৰ ৰিপৰ্ট যদি চাওঁ, 117টা এই স্মাগলিং কেছ ৰেজিষ্টাৰ হৈ আছে আৰু 508 কোটি টকাৰ 51 টন কাঠ জব্দ হৈছিল 2021 চনত। পিছত বনাঞ্চলত হোৱা চন্দনৰ দৰেই খেতিয়কে ৰঙা চন্দনৰ খেতিও কৰিবলৈ লৈছিল। কিন্তু সেই যে 2004 চনত এক্সপৰ্ট সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ল, তেতিয়া নিজৰ মাটিত যিসকল খেতিয়কে চন্দনৰ খেতি কৰিছিলে তেওঁলোকেও বাহিৰত বিক্ৰী কৰা বন্ধ হৈ গ'ল। তাৰপিছত কি হ'ল, ঘৰুৱা বজাৰত তেওঁলোকে যদি সেই চন্দন বিক্ৰী কৰে তেতিয়া বাহিৰৰ বজাৰতকৈ আধাহে দাম পোৱা হ'ল। ইফালে বিক্ৰী কৰিবলৈ বিভিন্ন পাৰ্মিশ্যন ল'ব লগা হ'ল, চাৰ্টিফিকেট উলিয়াব লগা হ'ল। 2010 চনত চৰকাৰে নিজৰ মাটিত কৰা চন্দন গছৰ খেতিৰ 310 টন কাঠ আৰু যিখিনি চিজ কৰা অঞ্চল আছে সেই অঞ্চলৰ পৰা পোৱা 11,806 টন কাঠ এক্সপৰ্ট কৰাৰ অনুমতি প্ৰদান কৰিলে। কিন্তু সেই কাৰ্যত খেতিয়কসকলৰ বিশেষ সুবিধা নহ'ল। অকল স্মাগলাৰসকলৰহে সেই সুবিধা হ'ল আৰু প্ৰাইভেট কোম্পানীসমূহ ধনী হ'ল। যিহেতু সেই সময়ত ছাপ্লাই কমি যোৱাৰ কাৰণে দাম যথেষ্ট বৃদ্ধি হৈছিল। সেই সময়তে এই বেআইনী ব্যৱসায়ীসকলৰ এই ব্যৱসায়ৰ এখন বৃহৎ সাম্ৰাজ্য গঢ় লৈ উঠিছিল। সেই সময়ছোৱাত যিমান ৰঙা চন্দন জব্দ কৰা হৈছিল তাৰ 50 গুণ বেছি এক্সপৰ্ট হৈছিল বেআইনীভাৱে। ইফালে 2013 চনত গভৰ্ণমেণ্টে এণ্টি স্মাগলিং টাস্ক ফ'ৰ্চ গঠন কৰে। 2015 চনত পুলিচ এনকাউণ্টাৰত 20 জন গছ কটা মানুহ মৃত্যু হয়। কিন্তু তেওঁলোক আছিল এই গছ কটা কামৰ বাবে দিন হাজিৰা কৰা লোকহে। ডাঙৰ ডাঙৰ বেপাৰীসকল বাচি গৈছিল। পিছত 2018 চনত কি হয়, গভৰ্ণমেণ্টে ফৰেইন ট্ৰেড পলিচিখন সলনি কৰে। ইয়াৰ ফলত নিজৰ মাটিত কৰা চন্দনৰ খেতিৰ গছ এক্সপৰ্ট কৰিব পৰা হয়। তেতিয়াৰ পৰা ইণ্টাৰনেশ্যনেল মাৰ্কেটত লিগেলি এই চন্দন গছ অৰ্থাৎ কাঠ বিক্ৰী কৰিব পৰা হয় আৰু ইয়াৰ লগতে ব্যৱসায়ীসকলৰো লাভ কমি যায়। এয়া আছিল ৰঙা চন্দনৰ বজাৰখনৰ কথা। কিন্তু কৈ আহিছোঁ এই ৰঙা চন্দনৰ দাম যথেষ্ট বেছি। কিন্তু কিমান বেছি? এডাল ৰঙা চন্দনৰ গছ কাটিব পৰা হোৱালৈ প্ৰায় 25 পৰা 30 বছৰ সময় প্ৰয়োজন হয়। দাম অৱশ্যে সময় আৰু মাৰ্কেট অনুযায়ী সলনি হৈ থাকে। কিন্তু প্ৰতি কেজিত 20 পৰা 30 হাজাৰ মান টকা হয়। অৰ্থাৎ এডাল গছৰ পৰা 5 পৰা 7 লাখ টকা পৰ্যন্ত লাভ কৰে। 1 টনত 2 কোটি টকা পৰ্যন্ত হয়গৈ। ইফালে যদি চাওঁ বগা চন্দনৰ কথালৈ, বগা চন্দন এডাল গছ প্ৰাপ্তবয়স্ক হ'বলৈ 12 পৰা 15 বছৰ সময় লাগে। ৰঙা চন্দনতকৈ বগা চন্দনৰ দাম অকণমান কম, প্ৰতি কেজিত 6 পৰা 10 হাজাৰ টকা হয়গৈ। অৰ্থাৎ এডাল গছে 2 পৰা 2.5 লাখ টকা দিব পাৰে বগা চন্দন হ'লে। এই বগা চন্দনৰ গছ আকৌ পৰজীৱী গছৰ দৰে। ইয়াৰ কাষত অন্য গছ ৰোপণ কৰা হয়। কিন্তু কিয় বুলি ক'লে, এই বগা চন্দনৰ গছৰ শিপাই অন্য গছৰ শিপা মেৰুৱাই ধৰে আৰু তাৰ পৰা খাদ্য সংগ্ৰহ কৰে। গতিকে কোনোবাই যদি বগা চন্দনৰ খেতি কৰে তেনেহ'লে তাৰ ওচৰতে নিম গছ ৰুৱে বা অন্য গছ ৰোপণ কৰা হয়। ইয়াৰ লগতে আৰু এটা কথা কৈ থওঁ, ৰঙা চন্দনৰ কাঠ যদি পানীত থোৱা হয় অৰ্থাৎ পানীত পেলাই দিয়া হয় তেতিয়াহ'লে কেতিয়াও কালাৰ চেঞ্জ নহয়। পানীত কালাৰ গুচি যাব পাৰে কিন্তু ৰঙা চন্দনৰ কালাৰ কেতিয়াও পৰিৱৰ্তন নহয়। ইফালে ৰঙা চন্দন যদি পানীত থওঁ তেনেহ'লে এই ৰঙা চন্দন পানীত ডুবি যায়। কাৰণস্বৰূপে এই ৰঙা চন্দনৰ ঘনত্ব প্ৰায় 1.109, আনহাতে পানীৰ ঘনত্ব 1। গতিকে পানীতকৈ যিবোৰৰ ঘনত্ব বেছি সেইবোৰেই পানীত ডুবে। গতিকে যদি অৰিজিনেল ৰঙা চন্দন হয় ই কেতিয়াও পানীত উপঙি নাথাকে। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।